এই পৰ্বটো যাবলৈ দিয়া তাৰপিছত মই কিবা এটা ৰাস্তা উলিয়াম এইটা দেখিছ এডাল মোৰ বাবে আৰু এডাল খুৰাৰ বাবে ধৰা ঘৰৰ মানুহৰ সন্মুখত যদি কিবা হেৰফেৰ কৰ যে গধূলি লৈ আমাক আৰু তই নাপাবি ইমান মৰম কৰো অথচ মনত ৰাখিবি কিন্তু দৰা ঘৰৰ সন্মুখত যাতে সম্পূৰ্ণ ভদ্ৰতা মেইনটেইন কৰ নহলে আসল কথা কি জানে এই বিয়া বাৰু এইবিলাক সব ওপৰলৈ হয় হয় সকলোৰে ভগৱানৰ ইচ্ছা এইজনেই মোৰ ছোৱালী লগ নাই একেই ঘৰৰ কথা এতিয়া হব ময়ে ভগাই দিছো দি আছো কিয় লাজ কৰিছ ছোৱালী ভাল লাগিছে নাই এয়া ল'ৰা ছোৱালী ভাল লাগিছে গতিকে বিয়াৰ দিন আপোনালোকে এটা ঠিক কৰা বন্ধৰ ভিতৰত হলে ভাল হয় আৰু এটা কথা এই বিয়াৰ ৰাতি ছোৱালী নি আকৌ সেই বিয়াৰ ৰাতিতে ফিৰাই দিয়া ছোৱালীজনীৰ বৰ কষ্ট হয় মোৰ মতে বিয়াৰ দিনাই পাৰ্টি আৰু ৰাতি সোহাগ ৰাত তুমি ৰেডি নে এই মাজতে কালে ফোন কৰি আছো জানাইছিলো গৈ ছোৱালীজনী অকলে আছে নতুন ঘৰ ভয় কৰিব গৈছো বেল বন্ধু এজনে ফোন কৰিছিলে তুমি খোৱা গৈ মই শুম গৈ হেল্ল' গুণগুণ দেউতাৰ লগত কথা পাতিছিলো মই কইনাৰ কোঠাৰ দুৱাৰমুখ পালোৱে প্ৰায় দুৱাৰমুখ পালোগে পাৰিবা পাৰিবা ওচৰত গাখীৰ ধোৱা আছে নে নাই
তেতিয়াহ'লে বিখিনি আগতীয়াকৈ গাখীৰত মিহলাই থোৱা মই সোমাম এয়া মই দুৱাৰমুখ পালোহি থওঁ আৰে কইনাজনীয়ে দেখোন গাখীৰত কিবা এটা মিহলাইছে কি মিহলাইছা নোকোৱা কিয় মই সুধিছো কি মিহলাইছা কোৱা নহ'লে পুলিচ মাতিম বিষ কিয় মোক মাৰিবলৈ হয় কিয় তুমি আন কাৰোবাক ভাল পোৱা পাওঁ বঢ়িয়া কি নাম ক'ত থাকে কি কৰে ডিটেইলছ কোৱা কুমাৰীতলত থাকে ক'ত নাজানো কলেজৰ লেকচাৰাৰ হা নাম খনিন বৰুৱা হা কি তাৰমানে তুমি গুণগুণ গুণগুণ পুৰণিখন গুচাই দিয়া না এনেকে খনিন দা গুণগুণ